বজাৰ কৰিলি নাই বজাৰত এভেইলেবল বজাৰ আজি নাজানে দেখোন আমাৰ ঘৰত কেনেকুৱা হেভি পাতে আমাৰ ঘৰত গাহৰি আনিলে আমাৰ ময়ো লৈ আহিলো গোটেই গাহৰি মাছ মাংস ব্ৰইলাৰো আনিছো নহয় আমাৰ গোটাকে আনিছে আমাৰ কাটি নাই আমাৰ এটা নহয় 3টা মান আনিছে 3টা আনিলে এতিয়া ময়ো 2টা আনিলো মানে আমি যাম নি আমাৰ মেজিডাল পাছফালে পাতিছো কোনো নেদেখাকে কিন্তু বহুত ডাঙৰ মেজি হ'ব দে আমি যাম নি নালাগে তহঁতি ৰ মই কামৰ অলপ ব্যস্ততাত আছো হ'ব মা 30 টকা মাংস একো মই গোন্ধিম নে হাগিম মানুহ বজাৰ কৰিব লাজ পাওঁ 30 টকা মাংস কোনে আনিব দিয়া হা কোনে দিয়ে এখন মাংস 30 টকা কুকিবা বাইকত তেল নাই বে স্কুটি চাবিটো দে নাই মই দিব নোৱাৰো দে না মই তোক কিমান সহায় কৰো দে না মই নুশুনো গোটেই লগৰখিনি ৰখি আছে মই নুশুনো আজিলৈকে কেইটা ল'ৰা লগ কৰিছ গোটেইকেইটা বয়ফ্ৰেণ্ডক মই লগ পাইছো মই ঘৰত কৈছো ক্লাছ 2ৰ পৰা তই ল'ৰা ভাল পা চিঠি দিয়ক মই ঘৰত কৈছো নিদো বুলি কলো না চেনিৰাম মস্ত নুশুনো মাথাত ধৰা কথা পাতিছ তই এই ৰাজীৱে কথা এটা কৈছিলে পাই কোন ৰাজীৱ এই দাঢ়ি থকা যে ফজি আছে কি বুলি কৈছিলে হেৰি মোৰ কথা কি বুলি কৈছিলে তেনেকুৱা নকৰিবি না তই কেনেকুৱা কৈছ মোৰ লগত জেন কুকুৰ টেং টাঙোন অসমীয়া ব্যাকৰণত পঢ়া আকৌ মায়ে পঢ়াইছিলে তই ক'ত যাৱ পিকনিক কিহৰ পিকনিকটো গোটেই লগৰখিনি গৈছে পিকনিক আজি 1 জানুৱাৰী নহয় জানো আজি তই পঢ়িব লাগিব কিহৰ আকৌ পিকনিক চিকনিক 1 জানুৱাৰীত পঢ়িব লাগিব পঢ়িব লাগিব তই নাম কি পঢ়াবি তই মোক কি পঢ়াবি বল তই নাম কি পঢ়াবি তই মোক তই নাম মোৰ মইনাটো ইমান ভাল ঘূৰি আহিলে বৰ ভাল ইঞ্জিনিয়াৰ পঢ়োগে মা ব'লা ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িব লাগিব আমি 1 জানুৱাৰী দিনা তহঁতি কৈছিলো লগৰকেইটা কম লাজ দিব এইটোক আজিও পঢ়াইছে পঢ়িবই লাগিব নহয় ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িব লাগিব